এইবাৰ আৰু মেট্ৰিক এটা ক্লাছ পৰীক্ষা ধৰণে হ'ব। এইবাৰ আৰু মেট্ৰিক বুলি এটা বেলেগ পৰীক্ষা নহয়, যেটো ক্লাছতে পৰীক্ষা হয়, ফেল পাছ থাকিব কিন্তু স্কুলতে হ'ব। বিদ্যালয়খনে কণ্ডাক্ট কৰিব বা আমাৰ যিবিলাক অধিবিদ্যা পৰিষদ আছে তেওঁলোকে কৰিব। ক্লাছ 12টো বোৰ্ড হ'ব, 10টো আৰু বোৰ্ড নহয়। এতিয়া 10ৰ গুৰুত্ব নাথাকিব, চেণ্টাৰ 10ৰ আৰু গুৰুত্ব নাথাকিব নতুন শিক্ষানীতিত। এইটো ক্লাছ 12, যাতে ল'ৰা ছোৱালীয়ে 10ৰ পৰা 11-12 পঢ়িব পাৰে, নতুন এডমিশ্যন ল'ব নালাগে। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত 10ম মানৰ গুৰুত্ব কমাই দিয়া হৈছে। আৰু খুব 2 এদিনতে হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু সেৱাও বিলয় হৈ যাব। এটা অনুষ্ঠান হ'ব, কাৰো চাকৰি নাযায়, কিন্তু দুইটা লগ লাগি এটা অনুষ্ঠান হ'ব। এতিয়া জিলা বোৰ্ডেও পাতিব পাৰে, সেৱাইও পাতিব পাৰে, সেইটো বেলেগ কথা। কিন্তু আগৰ দৰে মেট্ৰিক বুলি যিটো এটা পৰিৱেশ হয়, সেই পৰিৱেশটো নাথাকিব। পৰীক্ষাটো যদি বোৰ্ডৰ কাম নাথাকে, বোৰ্ডেও পাতিব পাৰিব, এইটোত শিক্ষা বিভাগে সিদ্ধান্ত ল'ব। কিন্তু ক্লাছ 10ৰ গুৰুত্ব ৰাষ্ট্ৰীয় শিক্ষানীতিত নাই। ৰাষ্ট্ৰীয় শিক্ষানীতিত গুৰুত্ব ক্লাছ 12।